কালিডাঙাৰ কোটিত কোটিটকীয়া জলজীৱন আঁচনিৰ কামত গাফিলতিৰ অভিযোগ। নিৰ্মাণৰ কামত নিম্নমানৰ শিল বালি ইটা আৰু চিমেণ্ট ব্যৱহাৰৰ অভিযোগ। আনহাতে নিৰ্মাণৰ কাম অতি লেহেমীয়া গতিত চলি থকাৰ পিছতো নীৰৱ বিভাগীয় কৰ্তৃপক্ষ। গ্ৰাহকৰ ঘৰতো পাইপলাইন সংযোগতো ঠিকাদাৰৰ আজব কাণ্ড। গাঁওখনৰ আলী হুছেইনৰ ঘৰৰ পৰা ৰমজান আলীৰ ঘৰলৈ পাইপ বহুৱাবৰ বাবে পথ খান্দি দ গাঁতৰ সৃষ্টি কৰি দায়িত্ব সামৰে, যাৰ বাবে গাঁওখনৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। পথছোৱা মেৰামতিৰ বাবে ঠিকাদাৰক দাবী জনালে ৰাইজকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। এইদৰে ঠিকাদাৰে জলজীৱন আঁচনি ৰূপায়ণৰ কামত একনায়কত্ববাদ চলোৱাৰ পিছতো বিভাগে ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালনৰো অভিযোগ উঠিছে। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, এনিফট পিলাৰ। জলজীৱন আঁচনিৰ যিটো কাম হৈ আছে এই কামটো মানে বহুত খেলি মেলি হৈ আছে। লগতে আৰু মানে আমাৰ এই ৰাস্তাটো আলী হুছেইন আৰু ৰমজান আলীৰ ঘৰত যোৱাৰ ৰাস্তাটো, ইয়াত যিটো পাইপ বহাইছে মানে বিৰাট এটা ৰাস্তাটো ভাঙি গৈছে। ইয়াত সেইকাৰণে মই কৈছিলোঁ মহৰীক আৰু কণ্ট্ৰেক্টৰক কৈছিলোঁ, সিহঁতে কৈছে তুমি যি কৰিব পাৰা কৰা, আমি সেইবিলাক নকৰোঁ। না পঞ্চায়তক জনোৱা নাই। মই ভাবিছোঁ আপোনালোকক এইকাৰণে মাতিছোঁ যাতে মই উচিত ইয়াৰ তদন্ত আৰু কামটো ভালদৰে হয়, এইটোৱে মোৰ অনুৰোধ।